প্ৰথমবাৰৰ বাবে আমাৰ অসমত ওলাল কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা কৰোনা ৰোগী। ডিগবৈত প্ৰথমগৰাকী কৰোনা ৰোগী ধৰা পৰিছে। শুকুৰবাৰে 42 বছৰীয়া এগৰাকী মহিলাৰ দেহত কৰোনা অৱস্থিতি লাভ কৰাৰ খবৰ ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰশাসনে। ডিগবৈ মুলিয়াবাৰীৰ নিবাসী শান্তনা দাস নামৰ মহিলাগৰাকী বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত ভৰ্তি কৰা হৈছে। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক অসমীয়া ইউটিউব চেনেল নিউজ HMলৈ। চেনেলটি ছাবস্ক্ৰাইব কৰিব দিনটোৰ দৰকাৰী কিছুমান ভিডিঅ' পাই থাকিবলৈ। শান্তনা দাসৰ ক্ষেত্ৰত লক্ষণীয় কথাটি হ'ল যে বিগত সময়ত শান্তনা দাসৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। পুৱা মৰ্ণিং ৱাকৰ বাহিৰে ঘৰৰ পৰা কোনোদিন ওলাই যোৱা নাছিল এই মানুহগৰাকী। গতিকে এই ক্ষেত্ৰত তেওঁৰ দেহত কেনেকৈ কৰোনা সংক্ৰমণ হ'বলৈ পালে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি শান্তনা দাস বাহিৰলৈ ওলাই যোৱা নাই যদিও কিছুদিন ধৰি তেওঁৰ ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছে। লগতে লকডাউনৰ সময়ত পাচলি বেপাৰীয়ে ঘৰতে পাচলিও যোগান ধৰিছিল। সন্দেহ কৰা হৈছে এনে কিছু ব্যক্তিৰ পৰাই তেওঁৰ দেহলৈ কৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ অৱকাশ আছে। গতিকে সেই যে তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী নাই, ইতিমধ্যে ক'ৰ পৰা যে কৰোনা তেওঁৰ গালৈ আহিল ইয়াৰ সবিশেষ এতিয়াও জানিব পৰা নাই। তাক লৈ অঞ্চলবাসীয়ে যথেষ্ট চিন্তিত হৈ পৰিছে। কেৱল অঞ্চলবাসীয়ে নহয়, এইটো এটা চিন্তা কৰিবলগীয়া বিষয়ো হৈ পৰিছে। প্ৰকৃততে তেওঁৰ দেহলৈ কৰোনা ভাইৰাছ আহিল ক'ৰ পৰা, আৰু যিজনৰ দেহৰ পৰা তেওঁৰ কৰোনা ভাইৰাছ হ'ল সেইজনে বা ক'ত কিমান মানুহৰ সংস্পৰ্শত আছে, ক'ত কিমান মানুহৰ ইতিমধ্যে তেওঁ গৈছে বা কিমান মানুহৰ গাত এই ভাইৰাছ বিয়পাইছে তাৰ কোনো সীমা সংখ্যা নাই। গতিকে বিষয়টো যথেষ্ট চিন্তনীয় বৰ্তমান সময়ত।